নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বেলেগ একো নাই, মাত্ৰ আমাৰ কঠীয়া দৰা দেখাওঁ বুলি ভাবিলোঁ। সেইবাবে ভিডিঅ'টি সাঁচি ৰখা হ'ব, সেইবাবে ভিডিঅ'টি কৰা হ'ল। দেখিছেনে আপোনালোকৰ কঠীয়া সিঁচিলেনে? আমাৰ ইয়াৰ কঠীয়া প্ৰায় ওলাইছে। ইমানেই বৰষুণ কেওফালে বানপানীয়ে হৈ আছে। এয়া আমাৰ কঠীয়াখিনি দেখিছেনে বাৰু? পূৰা বৰষুণৰ মানুহবিলাকলৈ বেয়া লগা হৈছে। ইমান কষ্ট কৰি ঘৰ দুৱাৰবিলাক বনাই পানীয়ে সকলো প্ৰত্যেক বছৰে বানপানীয়ে সকলো নষ্ট কৰি পেলাই। সৰু ল'ৰা ছোৱালী পঢ়া কিতাপ কানিবোৰো নষ্ট কৰি পেলাই। বহুত দুখ লগা পৰিৱেশ হৈ যায়। আমাৰো এইফালে দেখিছেনে খালটো পূৰা পানীৰে ভৰ্তি হৈ গৈছে। পথাৰ চথাৰৰ পানী পূৰা হৈছে আৰু এইফালেও পানী হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।